डाम्पारनि सौग्रावनायाव फरायसाजों लोगोसे सासे सुबुंनि जखम। जाथायखौ लानानै ओनसोलनाङैनो दुंहाव थासारि सोमजिदों। जाथाया जादों तामुलपुर जिल्ला सिंनि गरेस्वर हालामनि भगपुराव। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला दिनै फुंबिलि समाव भगपुर गामिनि बाबुल आली मुंनि सासे सुबुङा गावनि उन्दै खुदिया सानैखौ फरायसालियाव लांबाय थानाय समावनो जोबोर गोख्रैथिजों खारनाय डाम्पार गारिया सौग्रावो। AS 26C5022 नम्बरनि डाम्पारा सौग्रावनायाव बाबुल आली आरो बिनि उन्दै खुदियाया जखम जानो गोनां जानायाव ओनसोलनाङैनो दुंहाव थासारि सोमजियो। मख'नो गोनां बाथ्रानि बावैसो सान सिगां पुलिस खुंथाया फुंबिलि 6 रिंगानिफ्राय 10 रिंगासिम डाम्पारजों लोगोसे गुबुन गिदिर गारिफोरखौ बे लामाजों खारनायखौ बन्द' खालामदोंमोन। नाथाय अब्लाबो खुंथायनि बे बन्द' खालामनायखौ नेवसिनानै खायसे डाम्पारफोरा आयेन बेरेखायै खारबाय थादों होनना ओनसोलनि रायजोफोरा अजद होयो। गुबुन फारसेथिं डाम्पारनि सौग्रावनायाव जोखोम जानाय बाबुल आलीखौ फाहामथायनि थाखाय गुवाहाटी मेडिकेल कलेज हस्पिटालाव लांनाय जाबाय होनना मिथिहोयो। হয়, আজি প্ৰায় 8:30 মান বজাত যিটো সময়ত আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায়, স্কুল কলেজত যায়, তেনে সময়ত 8:30 মান বজাত আমাৰ বাবুল আলী নামৰ ব্যক্তি এজনে বাইকত দুজন সৰু বাচ্চাক লগত লৈ তেওঁ স্কুলত থ'বলৈ গৈ আছিলে। কিন্তু তেনে অৱস্থাত মোটামুটি 8:30 মান বজাতে এই মাল ভৰ্তি ডাম্পাৰখন আহিছে। তাত চালানটো লিখা আছে 10-12 চিয়াম, কিন্তু তাত চালান অবিহনে মানে তেওঁলোকে অভাৰ মাল কৰাইছে প্ৰায় 16 চিয়ামতকৈ অধিক। তেনেস্থলত আমি আজি দাবী জনাব বিচাৰিছোঁ, আৰু যিজন মানুহ এক্সিডেণ্ট আজি সংঘটিত হৈছে, এক্সিডেণ্ট মানে দুৰ্ভাগ্যজনকভাৱে এক্সিডেণ্টৰ লগত জড়িত হৈছে, তেওঁৰ হাত এখন ছিঙি গৈছে, তেওঁৰ মূৰত আঘাত হৈছে। এতিয়া তেওঁ অতি সংকট, বাইক লৈ মানে যাইছিলে, বাইক লৈ যাই থকা অৱস্থাত ডাম্পাৰখনে খুন্দিয়াই দিছে, তাক মহিলাই লৈ গৈছে। এতিয়া তেওঁৰ অৱস্থা একেবাৰে সংকটজনক। আমি অঞ্চলবাসী ৰাইজে দাবী জনাইছোঁ যাতে প্ৰশাসনে ইয়াৰ ওপৰত নাকি লগাই। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত স্কুল কলেজৰ সময়ত প্ৰায় 24 ঘণ্টা তেওঁলোকে মাল ভৰ্তি ডাম্পাৰসমূহ ইয়াৰ যিটো পকী পথৰ অৱস্থা একেবাৰে দুৰৱস্থা হৈ গৈছে, বেয়া হৈ গৈছে। তেনে সময়তো কিন্তু ৰাতি 12টা বজাৰ পৰা 1টা বজালৈকে স্কুল সময়ৰ যিসমূহ থাকে, টাইম সময় থাকে, সেইবিলাক নাচায় তেওঁলোকে অতি মানে অনবৰতে মাল ভৰ্তি ডাম্পাৰসমূহ সৰবৰাহ কৰে। ইয়াত আমি ভাবোঁ প্ৰশাসনৰ কিবা ইয়াৰ গাফিলতি আছে নেকি, প্ৰশাসনে গম পায় যিটো বস্তু নাকি লগাব পৰা নাই। গতিকে আমি অঞ্চলবাসী ৰাইজে এইটো দাবী জনাইছোঁ যাতে ইয়াৰ ওপৰত অতি শীঘ্ৰে কিবা দাবী জনায়, আৰু যি দুৰ্ভগীয়া পৰিয়ালৰ ব্যক্তিজন আজি দুৰ্ঘটনাত পতিত হ'ল তেওঁৰ যাতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰে, নহ'লে কিন্তু আমি ডাম্পাৰখন ইয়াৰ পৰা যাবলৈ আমি নিদিম। মই দাদাহঁতৰ ঘৰত চাহ খাইছিলোঁ, তাত যদি মোৰ দাদা হয়, ডাঙৰ দাদা, তাতে চাহ খাইছিলোঁ। হঠাৎ মই আৱাজ শুনি কলেজ চাওঁ যে বাবুল আলীৰ ল'ৰাটো ছোৱালীটো স্কুলত লৈ গৈছিল। সেই সময়তে ডাম্পাৰখনে তাতে খুন্দাইছে, পূৰা হাত উঠি গৈছে চকাৰ ওপৰত দি। এইখন হাত আপোনাৰ আৰু ল'ৰাটোৰো এইখিনি জখম হৈছে। তাৰপিছত তাক মই গাড়ী পিছপিনৰ পৰা উঠাই দাঙি নি পেলাই চেয়াৰত বহাই পানী দিছোঁ, কিবা দিছোঁ। তাৰপিছত এম্বুলেঞ্চক ফোন কৰিছোঁ। তাৰপিছত পুলিচ 15-20 মিনিটৰ পিছতহে পুলিচ আহি পাইছে, তাৰ আগত পুলিচ অহা নাই। তাৰপিছত এতিয়া আৰু গাড়ীখন নিয়াৰ কাৰণে মাথা মাৰিছে। আমিতো সেইটো বিচাৰোঁ যে ঘৰৰ অৱস্থা খুবেই বেয়া মানুহজনৰ, যে মানুহজনক চিকিৎসা কৰা পইচাখিনি অন্ততঃ মালিকে দিয়ক, মানুহজন মেডিকেলত চিকিৎসা কৰা পইচাখিনি অন্ততঃ দিয়ক। তাৰে পিছত এনচৰ ক্লেইম কৰে, কিবা কৰে, সেইটো কৰি থাকক, আমাৰ ক'ব লগা নাই। আমাৰ ৰাইজৰ এইটোৱে আপত্তি, সেইটো কাৰণে আমি গাড়ীখন ইয়াৰ পৰা নিব দিয়া নাই। মালিকে ফোন মাৰিছোঁ, মালিকে ৰিচিভ কৰা নাই। নাজানো ড্ৰাইভাৰজনে ফোন কৰিছে, আমাৰতো ফোন ৰিচিভ নকৰা, ড্ৰাইভাৰজনৰো ফোন ৰিচিভ কৰা নাই। তেনেস্থলত গাড়ীখন আমি কি হিচাপত থানাত নিব দিম? মালিকজনে আহি মেডিকেলত যায়, মানুহজনৰ যি চিকিৎসা হয় সেইখিনিতো খৰচ গ্ৰহণ কৰক, তাৰে পিছত এনচৰ ক্লেইম কৰে, কি কৰে সেইটো কৰি থাকিব। কিন্তু মানুহজনটো সুস্থ হ'ব লাগিব। আমি সেইটোৱে ৰাইজে আমি সেইটোৱে দাবী বিচাৰিছোঁ। এইটো মেইন ৰাস্তা নহয়, এইটো গাঁৱলীয়া ৰাস্তা। এটা অভাৰলোড লৈ আহিছে, একেবাৰে কম হ'লে 35 টনৰ ওপৰত আছে মাল। ইমান অভাৰলোড মাল লৈ আহিব নালাগে ইয়াতে। আৰু যিখিনি জেগাত ঘটনাটো হৈছে কোনো ছাইড ল'বৰ কোনো সুবিধা, চাৰ্কেল এখনো নাযায় সেইখিনি জেগাত ঘটনাটো। হয়, আজি আমাৰ যি গোৰেশ্বৰ ৰামগাঁও নাগুৰিজুলি যি পথ, এই পথৰ যিটো আমাৰ উপপথ আছে ভোগপুৰৰ পৰা বালাবাৰী যিটো সংযোগী পথ, এই সংযোগী পথত যিটো ডাম্পাৰৰ যিটো দৌৰাত্মক, ডাম্পাৰৰ যিটো অতিষ্ঠ, ডাম্পাৰৰ যিটো মাইমতালি আজি বহু দিনৰ পৰা আমি দেখি আহিছোঁ। আমি বাৰ কমপ্লেইন দিয়াৰ পিছত প্ৰশাসন লগতে আমাৰ বন বিষয়াসকলক আমি কমপ্লেইন দি অভিযোগ দি অহাৰ পিছতো আজিলৈকে তেখেতসকলে এই সমস্যাবিলাক সমাধান নকৰিলে। ইয়াতে এই যি সৰু উপপথবিলাকত যি অভাৰলোডিং মাল লৈ পেলাই
চালানবিহীনভাৱে অভাৰলোডিং মাল লৈ ইয়াতে মানে যি মই মতালিভাৱে যি গাড়ী ইয়াতে সোমাই দিয়ে ডাম্পাৰ অভাৰলোড এইবিলাক কাৰ্যক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ জনতা নেমচুৱে ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু আজি এই আমাৰ যি ভোগপুৰত বাবুল আলী নামৰ এজনক মহতিয়াই লৈ যি আজি সংকটজনক অৱস্থাত মেডিকেলত আছে খুব দুখৰ বিষয় খুব দুৰ্ভাগ্যৰ বিষয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ বন বিভাগৰ ওপৰত যি নাকি লগাব লাগে বন বিভাগৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে অতি শীঘ্ৰে ল'বলৈ আমি নেমচুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ আৰু তেওঁৰ বাচ্চাৰ লগত বাবুল আলীৰ লগত তেওঁৰ বাচ্চা আছিল বাচ্চাজনকো কিন্তু তেওঁ মহতিয়াই লৈ গৈছে জখম হৈছে খুব দুখৰ বিষয় আৰু লগতে আমি এইটো কথা ক'ব লাগিব বিভিন্ন সময়ত গোৰেশ্বৰৰ বিভিন্ন দল সংগঠনে আমাৰ গোৰেশ্বৰ ৰাজ্য চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে এক নীতি নিৰ্দেশনা দিছিলে যে ডাম্পাৰ ৰাতিপুৱা 7 বজাৰ পৰা ৰাতিপুৱা 10 বজালৈকে কিন্তু বন্ধ থাকিব লাগিব কিন্তু এই 10 বজালৈকে বন্ধ নাথাকাওঁতে কেনেকৈ এই ডাম্পাৰ আনি ৰাতিপুৱাই পুৱাই এই দুৰ্ঘটনা সংঘটিত কৰিলে এয়াই কিন্তু খুব দুৰ্ভাগ্যজনক বিষয় আমি নেমচুৱে দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে কিন্তু এই ডাম্পাৰৰ মালিকসমূহক নাকি লগাবলৈ আহ্বান জনাইছোঁ গাড়ি দিবে